আপোনাৰ লগতো হৈছে নেকি এনেকুৱা যে কিছুমান প্ৰব্লেম আপোনাৰ লাইফত বাৰে বাৰে ঘূৰি ঘূৰি আহি আছে কিন্তু আপুনি সেইটো বিচাৰিও সলিউশনটো উলিয়াব পৰা নাই আৰু আপোনাৰ সেইটো কাৰণে বহুত অসুবিধাৰ সন্মুখীন হৈছে যদি হৈছে তেনেহলে এই 4টা অপচনে আপোনাক সহায় কৰিব এই 4টা ষ্টেপত যদি আপুনি প্ৰব্লেমটো টেকেল কৰে তেতিয়াহলে আপোনাৰ লাইফৰ পৰা সেই প্ৰব্লেমটো পাৰ্মানেন্টলি নাইকিয়া হৈ যাব কি acceptance detect solution আৰু implementation acceptance হল যে আপুনি আপোনাৰ লাইফত সেই প্ৰব্লেমটো হৈ আছে বুলি মনৰ পৰা একচেপ্ট কৰি ল'ব লাগিব যে এই প্ৰব্লেমটোৱে আপোনাৰ লাইফত দিগদাৰি লগাই আছে তো আপুনি হেতু হোল হাৰ্টেডলি একচেপ্ট কৰি ল'ব লাগিব তাৰ পিছত হল যে ডিটেকশন যে আপোনাৰ কি হয় যেটো প্ৰব্লেম হৈ থাকে একচুয়ালি সেই সময়খিনি বা সেই সিচুৱেশনটো একচুয়ালি প্ৰব্লেমটো নাথাকে তাৰ আগতেই লোৱা কিছুমান ডিসিশন বা তাৰ আগতেই হৈ যোৱা কিছুমান সিচুৱেশনৰ কাৰণে সেই প্ৰব্লেমটো আপুনি সন্মুখীন হয় তেনেহলে আপুনি অকমান অতীতলৈ গৈ পেলে খুচৰি চাব লাগিব যে সেই প্ৰব্লেমটো একচুয়ালি আৰম্ভ ক'ত হৈছিল সেইটো কয় ডিটেকশন তাৰ পিছত আপুনি যেটা ডিটেক্ট কৰি ল'ব তাৰ এটা সলিউশন আপুনি উলিয়াব লাগিব যেটো আপুনি ব্ৰুটেলি অনেষ্ট হৈ পেলে উলিয়াব লাগিব ব্ৰুটেলি অনেষ্ট মানে কি আপুনি হেতু বায়াসনেস হৈ পেলে উলিয়াব নোৱাৰে যে মইতো এনেকুৱাই আৰু মই এটো ঠিক কৰিব নোৱাৰো আৰু এটো মই অভ্যাসী তেনেকুৱা এক্সকিউজ দি পেলে আপুনি সলিউশন উলিয়ালে নহব সেই প্ৰব্লেমটোৰ কাৰণে আপোনাৰ যেটো জেনুইন সলিউশন হয় আপুনি হেতু মানি ল'ব লাগিব সেই সলিউশনটো তাৰ পিছৰ ষ্টেপটো হল ইমপ্লিমেন্টেশন আপুনি ইমপ্লিমেন্ট কৰিব লাগিব যেতিয়া আপোনাৰ সেই সলিউশনটোৱে আপোনাৰ যদি প্ৰব্লেমটো সলভ কৰিব পৰা নাই তেতিয়াহলে আকৌ প্ৰথমলৈ ঘূৰি যাব লাগিব আপুনি একচেপ্ট কৰিব লাগিব যে এই সলিউশনটোৱে মোৰ কাম দিয়া নাই মই নতুনকৈ ডিটেক্ট কৰিব লাগিব আৰু সলিউশন উলিয়াব লাগিব এনেদৰে সাইকেলত যদি আপুনি চলি থাকে সেই 4টা ষ্টেপে আপোনাৰ প্ৰব্লেমটো সলভ কৰাত সহায় কৰিব ধন্যবাদ